ও ডার্লিং কি করছো ভালো আছো কি না? তুমি এটা কথা গম পাও কি না? মই এখন গাড়ী কিনিলো তো ও অডি কিনছো, অডি অডি আকৌ কি টপ মডেল পুরা একেবারে গম পাইছো কি না? সবতকে লেটেস্ট একেবারে এক নম্বৰ। মই তোমাৰ লগত ফুৰিব যাম কিন্তু সেইখন গাড়ীতে মোকো লৈ যাব লাগব তুমি। ক'ব লাগে না তোমাক লৈ নাযায় কাক লৈ যাম? এখন অডি তোমাৰ কাৰণেতো কিনছো, সব তোমাৰে। শুনা আমাৰ ঠেলাপাৰা গাঁৱত সবতকে নাম্বাৰ 1 গাড়ী এটা কালে আছে জানা? মোৰ লগত আছে। লালা আজি কিমান দিনৰ মূৰত এনেকে নতুন এখন গাড়ীত ঘূৰাইছো তোমাক, কিমান যে ভাল লাগছে মোৰ। অডি এখন কিনি কিনে তোমাক বহাব পাৰছো। আৰু কিনিম দিয়া, মাৰ্চিডিজ কিনিম আৰু কত যে কি কিনিম। লগৰকেইটা দেখা পালে যিহে জ্বলব আজি মোক এখন গাড়ী দেখা পালি। তাত তুমিও আছো বহি, দেখা পালে যে হাংগামা হৈ যাব গোটেই গাঁৱত, ঠেলাপাৰা গাঁও জুই লাগি যাব আজি। গাড়ী একলা সিহে কিনছে অডি, আৰু কোনো নিকিনাকে আছে। কিমান বাৰ যে কলা। এইটো ৰমেশ হয় না চাচোন তহঁতে হয় না সি ধনী অডি লৈ ঘূৰি আছে বা। অডি অডি মানে কি? কিবা খোৱা বস্তু নেকি? এ গৰু গাড়ী দামী গাড়ী, তই বুজি নাপবি দে এইগিলা গম পাইছা না? কালি একবাৰ তাৰ ঘৰত যাম ৰচোন, তাক সুধিম কথাখিনি সি কি কৰছি, কেনেকে ইমান ধনী হ'ল সি, তাক খালি সুধি কিনে গম ল'ম ৰচোন মই কালি। যাবিচোন একবাৰ কি কৰি শুনি সূৰ্য্য পশ্চিম ফালে ওলাল নেকি? মাহ মানুহ আজি ঘৰত আহিল, কাৰণটো বা কি? নহয় ৰচোন, তই ইমান ধুনীয়াখন গাড়ী কিনলি, ইমান সোণাৰ চেইন এইগিলা পিন্ধি আছা, ঘৰ চৰ বনালি, ইমান পইচা পালি ক'ত তই? হিংসা কথা নিদিয়ে মই পইচা দেখা পাই। তোক কিয় হিংসা কৰিম, একে গাঁৱৰে চলি সুধবেহে আহিছো তই কেনেকে কি কৰলি। আমিও কিজানি সেনেকে কৰি আমিও কিজানি ধনী হবা পাৰো, সেইকাৰণেহে আহিছো। অডি গাড়ী লৈছা ধেমালিৰ কথা নহয় দেচোন, গাঁৱত কাৰোই নাই। আমাৰ ঠেলাপাৰা গাঁৱত তই এটা মানুহ অডি থাকা। শুন এইগিলা কয় বিজনেছ, গম পাইছা না? বিজনেছ তহঁতে বুজি নাপায় গম পাইছা? তহঁতে ঘৰতে ঘূমি থাক, মই এটা বিজনেছমেন গম পাইছা না? বিজনেছমেন মই এটা। বিজনেছ কৰে সৰু বাচ্ছা, বিজনেছ কৰে চালা। ক'ৰবাত কিনে পইচা মাৰি ক'ৰবাৰ পৰা কিবা কৰছি, আমাক বিজনেছ কৰা বুলি কয়। জানা আছে কিমান ডাঙৰ বিজনেছমেন সি। এই সেইগিলাখান কথা বাদ দে, ঠিক আছে এইগিলাখান নকা যদি নাই দে, কিন্তু এইটো কথা কচোন, তই কেনেকে গাৰ্লফ্ৰেণ্ড পঠাইছা কচোন, সেইটো কথা আমাক জনাচোন দে। তোমাৰ গাৰ্লফ্ৰেণ্ডৰ কথা পাতি আছে, মই মাক কৈ দিম। এইবিলাক ভাল কথা নহয়, বেয়া কথা। কি এটা চালা। শুন এইগিলাখান কথা কোৱাৰ আগতে এটা কথা কওঁ, ইমান বুদ্ধি মই বেলেগত নাযাওঁ, তহঁতে ভাল বন্ধু কাৰণে দিছো দেই। শুন আপি যদি ভাল লাগছে ডাইৰেক্ট কৈ দিবি মুখামুখিকে, গম পাইছা না? ভয় ভিত নাখাবি, ডাইৰেক্ট সুধবি ভাল পোৱা বয়ফ্ৰেণ্ড আছে কি নাই, কওঁ যদি নাই হৈ যা সেনেকে ডাইৰেক্ট কৰিবি গম পাইছা? দে ভাই হ'ব দে, তই যি কৈছা মই সেনেকুৱাই কৰিম দে, হ'ব দে। গেলো যে ভালকে থাকবি তই দে, যাওঁ দে। যি বুদ্ধি দিছো, কাবাৰ মান নাখালেই হ'ব। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। ধুনীয়া আহিছে ইয়াৰ গানটো, ধুনীয়া আহিছে। এক্সকিউজ মি, হয় কওকচোন। এইখন ঠেলাপাৰা গাঁও নহয় জানো? হয়, কিন্তু আপোনাক চিনি পোৱা নাই যে। নাই কি থৌগা পিটো, কিবাকে যদি পতাবা পাৰো ভগৱান পতি দিয়ে। আচ্ছা মোক মণ্ডল মাষ্টৰৰ ঘৰটো ক'ত ক'ব পাৰিব নেকি? মণ্ডল ছাৰৰ ঘৰ আপোনাৰ এই ভলেশ্বৰ। চুপ থাকচোন, তই বুজি নাপাগিলা কথা, ডাঙৰ মাজত তই নামাতবি, চুপ। মণ্ডল ছাৰৰ ঘৰ অলপ আগতে, আপুনি অলপ গলেই দেখা পাব আপুনি। থেংক ইউ। আচ্ছা ৰ'বচোন, এটা কথা সুধিব লগা আছিল। হয় সোধকচোন, কি কথা? আপোনাৰ বয়ফ্ৰেণ্ড আছে নেকি? কি ফাল্টু মানুহ হয় তুমি হা? লাজ নালাগে নেকি তোমাৰ এইবিলাক কথা ক'ব আহা হা? ছোৱালী দেখা পালে কি এইবিলাকে খালি ভাবি থাকা নেকি? ঘৰত কি তোমাৰ ভাইটি ভণ্টি নাই নেকি? কি পাক চৰত নহয়, গোটেই দাঁত লাগিব গম পাইছা? চিনি পাইছা মই কোন হয়? নেক্সট টাইম এই ছোৱালী যাতে গোটেইখিনি কথাটোক মনত পেলাই দিয়ে। এই ৰমেশ কুকুৰৰ কথা শুনি আজি মোৰ এই দেখা হ'ল, একো একদিন এটা শিক্ষা দিহে এৰিম মইও।